Hi guys, to welcome my Manos SD blog লৈ আপোনালোকক সকলোকে স্বাগতম জনাইছো। আজি ব্লগ নহয়, আজি এটা বেলেগ ভিডিঅ ৰৈতি আপোনালোকৰ মাজত আহি গৈছে। মানে কি জানেনে, ডিম্পু বৰুৱাৰ ডাল সবতকে দীঘল সেলফি ষ্টিক আছে। আপোনালোকে হয়তো নিশ্চয় দেখিছে, ভিডিঅ'ত নিশ্চয় চাইছে। আজি হেনেকুৱা সেলফি ষ্টিক মোৰটোত কিনিব পৰা পইচা নাই, গতিকে হেনেকুৱা সেলফি ষ্টিক এডাল মই আজি বনাম। কি দি বনাম বলক আগে আমি আমাক হেনেকুৱা সেলফি ষ্টিক একডাল বনাব লগা হলে আগে লাগিব আমাক এডাল গাইস এনেকুৱা বাহ এডালে দি বনাম। চাই থাকক না কি বনাই আছো। সেলফি ষ্টিক বনাই আপোনালোকক ভিডিঅ' কৰি সেই ভিডিঅ' আপোনালোকক এই ভিডিঅ'টোতে দেখুৱাই আছো। বলক এতিয়া ভিডিঅ'টো আৰম্ভ কৰো। গাইস যেটোকে মোক এনেকুৱা বাহ এডাল লাগে, সেই বাহডাল এতিয়া মই কাটিম। গতিকে কাটাৰ আগতে মই দাওখন আনি ল'ব লাগিব। বলক মই এতিয়া ঘৰৰ পৰাই মই দাওখন লৈ বলক দাওখন আনি মই বাহডাল কাটি দিওঁ। দি কেনেকুৱাকৈ সেলফি ষ্টিক বনাম বলক। বাহ কাটা একদম পাখুপাত অস্ত্ৰ লৈ গৈছোঁ। এতিয়া গাইছ এইডাল মাল চাই লওক ভালকৈ। এইডাল কাটি দিম এতিয়া। চাক না গাইছ, চাক এইডাল কাটি দিম এতিয়া। কি কৰিম, কাটিম। হৈ গ'ল ৫-৬ গাঁও মানত বাহ কাটি চাফা। টানি এনেকৈ টানি নিম। ইয়াক দি আছোঁ ৰ'ব পালিচ। ইয়াক এনেকৈ কটুলি ল'ব লাগিব আগে, এনেকৈ চাফা কৰি দিব লাগিব। চিকুণ বাহডাল গাইছ এনেকৈ চিকুণ কৰি দি একদম ধুনীয়াকৈ একদম চিকুণ কৰি লৈ ৰ'ব। মোবাইলটো ধৰি থাকি এনেকৈ কৰিব নোৱাৰি। মই গোটেই কমপ্লিট কৰাৰ পিছত মই দেখাই আছোঁ ৰ'ব গাইছ। কাটি একদম চিকুণকৈ চাচি চুৰকি ল'লোঁ গাইছ। লৈ মোৰ ঘৰত এতিয়া এটা মাল আছে, সেই মালটো লৈ পেলাব গাইছ। মালটো হৈছে কি জানেনে, এই মোৰডাল ষ্টেণ্ড আছিল। ৰ'ব গাইছ একদম মোৰ এতিয়া তৈয়াৰ। মালটো আনি এই বাহডালত গাঁঠি দিলোঁ। এই বাহডালত কমপ্লিটলি গাঁঠি দিলোঁ। এই মালটো মোৰ এইডাল ষ্টেণ্ডৰ আছিল, ষ্টেণ্ডডালৰ পৰাই খুলি আনিছোঁ, আনি ইয়াতে লগাই দিলোঁ। এতিয়া আটাইতকৈ দীঘল ডিম্পু বৰুৱাৰ দৰে সেলফি ষ্টিক। মানে কি জানে, ইমান দীঘল সেলফি ষ্টিক ডাঙৰটো বল লাগিব। এই জিম চিমে যাব লাগিব। বাঁহৰ সেলফি ষ্টিক হ'লে জিমত যাই বডি বনে এই সেলফি ষ্টিক ল'ব। আৰু এডলা
মানে কি চবকে নিব নোৱাৰি আৰু এই বাৰীৰ তলত ঘৰৰ পিছফালে সেনেকৈ ভিডিঅ' কৰিব পাৰিব ক'ৰবাত সবাই ভঠলি লৈ যাব নোৱাৰে এডলা গতিকে গাইজ আজিৰ ভিডিঅ'টো ইমানেই আছিল জাষ্ট এনে থকাতকৈ এটা ধেমালি কৰিলোঁ কোনো যাতে বেয়া নাপায় আৰু যদি ভাল লাগে ভিডিঅ'টো লাইক কমেণ্ট শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইবটো কৰি দিব গতিকে একদমেই নাপাহৰিব যদি কোনোবাই বাঁহৰ চেলফি ষ্টিক কেনেকৈ বনায় আপোনালোকে সম্পূৰ্ণ ভিডিঅ'টো চাব বিচাৰিছে তেতিয়াহ'লে প্লিজ কমেণ্ট কৰি জনাই দিব মই সম্পূৰ্ণ ভিডিঅ'টো বনাবলৈ একদম চেষ্টা কৰিম গতিকে ভিডিঅ'টো আপোনালোকে চালে মই এটা বস্তু এটা কৰি চালোঁ আৰু যি পাৰোঁ কৰি চালোঁ আৰু দিয়ক আৰু নেকি অ'কে বাই বাই গুড নাইট